বন্ধুসকল, আজি আপোনালোকক লৈ যাম অসমৰ নিচেই কাষতে থকা অসমৰে এটা ধৰ্মীয় অনুষ্ঠান কোচবিহাৰত অৱস্থিত শ্ৰী শ্ৰী মধুপুৰ সত্ৰলৈ। গতিকে আহক পলম নকৰি ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ। যদি আপোনালোকে আমাৰ এই ৰং বিৰং চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেন্তে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগত থকা বেল আইকনটো টিপি দিব, যাতে আমাৰ আহিব লগা নতুন ভিডিঅ'বোৰৰ নটিফিকেশ্যন প্ৰথমে লাভ কৰে। শ্ৰী শ্ৰী মধুপুৰ সত্ৰ নিৰ্মাণ কৰা হৈছিল 16শ শতিকাৰ কোচ ৰাজ্যৰ ৰজা নৰনাৰায়ণৰ ৰাজত্বকালত। মধুপুৰৰ আগৰ নাম আছিল চন্দনচূড়া। মধুপুৰ সত্ৰ অসমীয়া জাতিৰ, বিশেষকৈ বৈষ্ণৱ ধৰ্মাৱলম্বী লোকসকলৰ অন্যতম তীৰ্থভূমি। বৰ্তমান পশ্চিমবংগৰ কোচবিহাৰ জিলাৰ মধুপুৰত অৱস্থিত এই স্থানত মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে দেহ ত্যাগ কৰিছিল। ইয়াৰ উপৰি ইয়াত আন বহুতো বৈষ্ণৱ ভকতৰ সমাধি আছে। জীৱনৰ অন্তিম সময়ছোৱাত শংকৰদেৱে ইয়াত থাকি ধৰ্ম চৰ্চা কৰাৰ লগতে সাহিত্যিক আৰু সাংস্কৃতিক কৃতি ৰচনা কৰিছিল। এই প্ৰসিদ্ধ মধুপুৰ সত্ৰক 10 মুকুটৰ থান বুলিও কোৱা হয়, অৰ্থাৎ শংকৰদেৱৰ 10জন শিষ্য ইয়াত থকা ভেটি। মধুপুৰ সত্ৰৰ প্ৰথম সত্ৰাধিকাৰ গোবিন্দ আতৈ এতিয়াৰ পৰা মুঠ 13জন সত্ৰাধিকাৰ প্ৰয়াত হয় আৰু বৰ্তমান সেই সত্ৰৰ সত্ৰাধিকাৰ লক্ষীকান্ত মহন্তই প্ৰভুৱে সত্ৰৰ দায়িত্ব লয়। সত্ৰত সদায় 14 প্ৰসংগ চলি আহিছে। ইয়াৰ ভিতৰত পুৱা গীত প্ৰসংগ হয়, দুপৰীয়া আৰু আবেলি ভাগৱত পাঠ, ভাটিবেলা প্ৰসংগ আৰু আইসকলৰ নাম কীৰ্তন সম্বন্ধীয় কীৰ্তন কৰা হয়। উৎসৱ পাৰ্বণৰ ভিতৰত এই সত্ৰত শংকৰদেৱৰ জন্মোৎসৱ, কাতি আৰু আঘোণ মাহত ৰাস উৎসৱ, ফাগুণত ফাকুৱা বা দোল উৎসৱ, ভাদ মাহত গুৰু দুজনাৰ কীৰ্তন মহোৎসৱ আৰু বহাগৰ বিহু আদি পালন কৰা হয়। লগতে মাঘ মাহত এই সত্ৰৰ প্ৰথমজন সত্ৰাধিকাৰ গোবিন্দ আতাৰ মৃত্যু তিথি মহাপৰিভৰে পালন কৰি অহা হৈছে। শ্ৰী শ্ৰী মধুপুৰ সত্ৰত প্ৰধানকৈ গুৰুজনাৰ সমাধি মন্দিৰ, কীৰ্তনঘৰ আৰু মণিকূট আছে। গুৰু মন্দিৰৰ কাষে কাষে 5টা আটাগৃহ বা ভকতৰ বহা তাত ঘৰ আছে। সত্ৰাধিকাৰৰ উপৰি সত্ৰত উদাসীন আৰু কেৱলীয়া ভকত অনেককেইজন আছে। লগতে দূৰ দূৰণিৰ পৰা অহা ভক্তসকল থাকিব পৰাকৈ সকলো সা সুবিধাৰে প্ৰায় 300 জন লোক একেলগে কটাব পৰাকৈ যাত্ৰীগৃহ আছে। এই সত্ৰত মূল সমাধি মন্দিৰৰ গুৰুজনাৰ দিনৰে বহু সম্পদ সংৰক্ষিত হৈ আছে। ইয়াৰ ভিতৰত গুৰুজনাৰ খৰম, বহা কঠ, ৰজাই দিয়া লাখুটি, গুৰুজনাৰ হাতৰ দ্ৰাক্ষমালা, নিজ হাতেৰে লিখা গুণমালা পুথি, বৃন্দাবনী বস্ত্ৰ, জল পান কৰা লোটা, গুৱা পান গ্ৰহণ কৰা টেমা, 2জন গুৰুৰ শৰীৰৰ অস্থি আদি সংৰক্ষণ কৰি ৰখা হৈছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰায় 97 বছৰ বয়সত প্ৰধান শিষ্য মাধৱদেৱ, নাৰায়ণ ঠাকুৰ, ৰামগুৰু ৰাম ৰায় সহিতে প্ৰায় 100 ভকত লৈ দ্বিতীয়বাৰ পুৰীৰ ফালে তীৰ্থযাত্ৰা কৰিলে। আনুমানিক 1550 খ্ৰীষ্টাব্দত গুৰু শংকৰদেৱে জগন্নাথ ক্ষেত্ৰৰ পৰা উভতি অহাৰ পথত বৰ্তমান কোচবিহাৰ চহৰত পশ্চিম দিশত প্ৰায় 7 কিলোমিটাৰ আঁতৰত এজোপা জৰি গছৰ তলত ভক্তসকলক ভাগৱতৰ পৰা বৃন্দাবনৰ শ্ৰীকৃষ্ণৰ লীলা কথা ব্যাখ্যা কৰিছিল। আৰু সেই সময়ত হেনো গুৰুজনাৰ আউজি থকা গছজোপাত থকা মৌচাকৰ পৰা মৌৰস পাৰি তেওঁলোকে তৃপ্তিৰে খাইছিল। আৰু সেই পৰিৱেশ উপভোগ কৰি মাধৱদেৱে কোৱা কি মধুময় পৰিৱেশ, কি পুণ্যভূমিখনি, গুৰুমুখে হৰিকথা মধুপান গুৰু ভক্তৰ কথাৰ আঁত ধৰি মহাপুৰুষ শংকৰদেৱে সেই স্থানৰ নাম মধুপুৰ থান ৰাখে আৰু তেতিয়াৰ পৰাই এই মধুপুৰ থান বা মধুপুৰ সত্ৰ নামে জনাজাত হ'ল। আপোনালোকে এই মধুপুৰ সত্ৰলৈ আহিব খোজে, তেন্তে আপোনালোকৰ সুবিধাৰ অৰ্থে এই সত্ৰখনৰ সুবিধাসমূহৰ বিষয়ে অলপ আপোনালোকক জনাব বিচাৰিছোঁ। আপোনালোকে প্ৰথমে সোমাই আহি সত্ৰৰ যি মূল মন্দিৰ ভাগ প্ৰত্যক্ষ কৰিব, তাৰ ঠিক নিচেই কাষতে ইয়াৰ নামঘৰ। মন্দিৰৰ পিছফালে এই সত্ৰৰ বৈষ্ণৱসকল য'ত থাকে তাৰ গৃহ দেখা পাব। তাৰ কাষত শংকৰদেৱে যি পুখুৰীত মাছ ধোৱা পখলা কৰিছিল সেই পুখুৰীটো দেখা পাব। বৰ্তমান সেই পুখুৰীত মাছ, কাছ আদি পোহা হৈছে। সেই সত্ৰলৈ যিসকল ভক্ত সমাগম ঘটে তেওঁলোক থাকিব পৰাকৈ সত্ৰৰ কাষতে আলহী গৃহ আছে আৰু সেই গৃহত এটা নিৰ্দিষ্ট মাচুল জমা দি ভক্তসকল থাকিব পাৰিব। সত্ৰখনৰ মাজভাগত এজোপা তাল গছ প্ৰত্যক্ষ কৰিব, যিজোপা তাল গছৰ পৰা শংকৰদেৱে নিজে তাল ফল পাৰি খাইছিল।
ভিডিঅ'টোৰ শেষত আপোনালোকক ক'ব বিচাৰিছোঁ, যদি আপোনালোকে এই মধুপুৰ সত্ৰলৈ অহা নাই তেন্তে এবাৰ হ'লেও আহিব আৰু ইয়াৰ যি পৰিৱেশ সেয়া উপভোগ কৰক। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, যাতে আপোনালোকৰ মাজলৈ আকৌ নতুন নতুন ভিডিঅ'টো আনিব পাৰোঁ।